হাই হেল্ল' নমস্কাৰ মোৰ আন এটি ব্লগলৈ স্বাগতম নতুন বছৰৰ বহুত শুভেচ্ছাৰে মোৰ প্ৰথমটো ব্লগ 2025ৰ গতিকে 2025ৰ বহুত শুভেচ্ছাৰে মোৰ প্ৰথমটো ব্লগ আৰম্ভ কৰিছোঁ নীলাচলৰ বুকুৰ পৰা মই গৈ আছোঁ কামাখ্যা মাক দৰ্শন কৰিবলৈ বছৰৰ প্ৰথমটো দিন বছৰৰ গোটেই বছৰটো ভালে কুশলে যাওক তাৰে আশা কৰি কেনে মা কামাখ্যাক দৰ্শন কৰিব গৈ আছোঁ আপোনালোক সকলোৰে ভাল হওক মোৰো ভাল হওক গোটেই বছৰটো ভালে কুশলে যাওক তাৰে কামনা কৰিবলৈ মই এতিয়া গৈ আছোঁ কামাখ্যা মাক দৰ্শন কৰিবলৈ বহুত সোনকালে আহিব লগা হৈছে কাৰণ ৰাতিপুৱাই নাহিলে মাক ভিতৰত দৰ্শন কৰিব নোৱাৰিম কাৰণ ভিতৰত দৰ্শন কৰিব লগা হ'লে বহুত প্ৰচেছত যাব লগা হয় সেইটো কাৰণত আহিব লগা হৈছে গতিকে বাকীখিনি আপোনালোকক যিমান দূৰ পাৰোঁ প্ৰচেছৰ ব্যৱস্থাটো দেখুৱাব যদি পাৰোঁ সম্ভৱ হয় দেখুৱাই দিম কিন্তু নোৱাৰিলে উপায় নাই বহুত ভিৰ গতিকে ভিতৰত কিমান দূৰ পাৰোঁ দেখুৱাব নাজানো মই যদি পাৰোঁ সম্ভৱ হয় দেখুৱাম বাকীখিনি আপোনালোকে চাই থাকিব শেষলৈকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ৱাচিং মি জয় মা কামাখ্যা বলক এতিয়া চাই থাকিব ভিডিঅ'টো শেষলৈকে মোৰ লগত আপোনালোকক লৈ গৈ আছোঁ মা কামাখ্যা দৰ্শন কৰাবলৈ নতুন বছৰত প্ৰথমটো দিনত কিন্তু ভিডিঅ'টো গৈ পাওঁতে অকণমান দেৰি হ'ব পাৰে নাজানো বলক এতিয়া নীলাচলৰ বুকুৰ পৰা প্ৰথম ব্লগ 2025ৰ গতিকে চাই থাকিব শেষলৈকে যিমান দূৰ পাৰোঁ সম্ভৱ হয় মই দেখুৱাম বাৰু বলক এতিয়া পাছ এখন ল'বলৈ ৰখি আছোঁ মাক দৰ্শন কৰিবলৈ পাছ এখন দিব বুলি কৈছে গতিকে কিমান দূৰ সম্ভৱ হয় কেতিয়া পাওঁ কি দিয়ে নাজানো দেখিলেহে ক'ব পাৰিম যেতিয়া পাওঁ ইমান মানুহ দেখিছেনে ইমান মানুহ দেখি মই আচৰিত হৈছোঁ ৰ'ব মই দেখুৱাই আছোঁ চাওক না এনেকুৱা মানুহ ইমান মানুহ ভগৱান জয় মা কামাখ্যা দৰ্শন কৰিব পাৰিমনে মা মানে ভাবিয়ে আচৰিত লাগিছে নাজানো আৰু ভগৱান জানিব জয় মা কামাখ্যা দৰ্শন দিবা আৰু দেখিছেনে কেনেকুৱা মানুহ ফাইনেলি 4 ঘণ্টা ৰখি পাছ এখন লৈ লৈছোঁ পাছখন দেখুৱাই আছোঁ আপোনালোকক ৰ'ব এইখন নহ'লে মা কামাখ্যা দৰ্শন কৰিব আপুনি নোৱাৰে গতিকে এইখন ল'বলৈ 4 ঘণ্টা থিয় হৈ লাইন ধৰি ৰখিব লগা হৈছে ৰ'ব দেখুৱাই আছোঁ এইখন মা কামাখ্যা দেৱালয় এইখন পাছ যদি নহয় তেতিয়াহ'লে আৰু ভিতৰত মা কামাখ্যা দৰ্শন কৰিব আপুনি নোৱাৰে গতিকে ৰাইজসকল যদি ভিতৰত দৰ্শন কৰিম বুলি ভাবিছে তেতিয়াহ'লে এইখন ল'বই লাগিব এইখন ল'লেহে আপুনি ভিতৰত প্ৰৱেশ কৰিব পাৰিব গতিকে বহুত কষ্ট কৰিছোঁ এইখন ল'বলৈ এই ঠাণ্ডাত ইমান সোনকালে আহিছোঁ মাক দৰ্শন কৰিবৰ কাৰণে উপায় নাই জয় মা কামাখ্যা দৰ্শন দিবা আৰু এতিয়া যাওঁ কিবা কিবি লওঁ এইবিলাক দোকানৰ এইবিলাক চব বস্তু পাব আৰু আপোনালোকে যি লাগে আপোনালোকক চাকি ধূপ মালা চব পাব ইয়াতে চব আছে একদম ইয়াতে কিবা কিবি লৈ কেনে এতিয়া যাওঁ মাক দৰ্শন কৰিবলৈ আৰু তাত ভিতৰত কিমান লাইন হ'ব লাগিব সেইটোও নাজানো গতিকে পাছখন লওঁতে 4 ঘণ্টা বাকী আৰু কিমান ঘণ্টা ৰখিব লাগিব সেয়া আপোনালোকক বাৰু কৈ আছোঁ পিছত গতিকে বলক এতিয়া মাক দৰ্শন কৰিবলৈ গৈ আছোঁ যিমান দূৰ পাৰোঁ সম্ভৱ হয় আপোনালোকক মই দেখুৱাম কিন্তু ইমান ভিৰ মানে ভিডিঅ' কৰিবলৈ অলপ দিগদাৰীয়ে হৈছে তথাপি বাৰু কৰিছোঁ যিমান দূৰ পাৰোঁ আৰু লগ এতিয়া গৈ থাকোঁ জয় মা কামাখ্যা জয় মাতা দি ইয়াতো আৰু এনেকৈ গঁৰালৰ ভিতৰত সোমোৱা নিচিনা জেলত যেনেকৈ মানুহবিলাক সোমাই থাকে ইয়াত দেখিছেনে জেলত সোমোৱা নিচিনাকৈ সোমাই কিনে ৰখি আছোঁ বহুত মানুহ বহুত ভিৰ এনেকৈ গৈ আছোঁ আৰু কিমান ঘণ্টা যাব লাগিব আৰু সেইটো নাজানো আৰু ফাইনেলি ক'ব পাৰিম আৰু পিছত অকণমান দেখুৱাই আছোঁ ৰ'ব এই পিছফালৰ পুখুৰীটোৰ পৰিৱেশ আপোনালোকক পিছফালৰ ভিডিঅ' দেই আগফালৰ নহয় কিন্তু আগফালে যোৱাই নাই এইটো পিছফালেদি এনেকৈ লাইন ধৰিব লাগে আগফালে নহয় গতিকে পিছফালৰ পুখুৰীৰ পৰিৱেশ ধুনীয়া পৰিৱেশ বাকী আপোনালোকক দেখুৱাম আৰু মই যিমান দূৰ পাৰোঁ সম্ভৱ হয় এইয়া দেখিছেনে এয়া অকণমান এয়া
পিছফালৰ পৰিৱেশ এয়া মা কামাখ্যাৰ। ফাইনেলি মাক দৰ্শন কৰা হৈ গ'ল। চৰি ৰাইজ, ভিতৰত কেমেৰা এলাও নাই, গতিকে বাহিৰৰ পৰাই আপোনালোকক দেখুৱাইছোঁ আৰু বাহিৰৰ পৰিৱেশটোৱে, ভিতৰত কেমেৰা নিব নোৱাৰি। গতিকে বাহিৰত এনেকৈ অকণমান দেখুৱাইছোঁ। এয়া গণেশ বাবা আছে বাহিৰত, তেওঁ অকণমান দৰ্শন দিছোঁ। নতুন বছৰটো যেন তেওঁ ভালে ভালে নিয়ে, গতিকে তেওঁৰ আশীৰ্বাদ বিচাৰিছোঁ। মন্দিৰৰ চাৰিওফালে 3বাৰ প্ৰদক্ষিণ কৰিব লাগে, সেইটো কাৰণে অকণমান প্ৰদক্ষিণ কৰি আছোঁ 3বাৰ। তাৰপিছত মন্দিৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰি কিনে ইয়াৰ পৰা যাম আৰু। বহুত ভাগৰ লাগিছে, দিনটো বহুত মানে ৰখি ফাইনেলি দৰ্শন কৰা হৈ গ'ল। এতিয়া যাওঁ মন্দিৰৰ পৰা। গতিকে মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মানে বহুত দিনৰ আশা আছিলে মাক দৰ্শন কৰা, মানে ভিতৰত দৰ্শন কৰা। এনে বাহিৰত দৰ্শন কৰা হয়, ভিতৰত দৰ্শন কৰিব পাই বহুত ভাল লাগিছে। এয়া ব্ৰহ্মপুত্ৰ কাৰ্নিভেলৰ পৰিৱেশ, ৰাস্তাত আহি থাকোঁতে দেখিছোঁ, গতিকে সেইটো অকণমান ভিডিঅ' বনাই দিছোঁ আপোনালোকক। বহুত ভাল লাগিছে, লাইটিং দেখিছে কিমান সুন্দৰ হৈছে। এইটো বহুত দিনলৈকে আছে বাৰু, যদি কেতিয়াবা আহোঁ আপোনালোকক দেখুৱাম। আহিম বুলি ভাবিয়ে আছোঁ, আহিব লাগিব। গতিকে ইয়াৰ পৰিৱেশ আপোনালোকক দেখুৱাম বাৰু মই, ধুনীয়া লাগিছে। থেংক ইউ, বাই বাই ৱাচিং মি।